আসসালামু আলাইকুম। আজি আমাৰ দিনী জলসা চৰাইবাহী মুছলমান গাঁৱত আয়োজন কৰা হৈছে। তাৰ উপলক্ষে আমি এতিয়া ওলাই গৈছোঁ। চৰাইবাহী নৱম জামাতৰ উদ্যোগত আৰু চৰাইবাহী সমূহ ৰাইজৰ সহযোগত আমি ঐক্য শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্যে এখনি দিনী জালসা এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিবলৈ লৈছোঁ। ইতিমধ্যে আমাৰ অনুষ্ঠান আৰম্ভ হৈ গৈছে। আমাৰ যিসকল নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথিসকল আছে তেওঁলোক অলপ সময়ৰ পিছতে আহি পাবহি আৰু আপোনালোক সকলোকে এই অনুষ্ঠানত উপস্থিত থাকি আমাক সহায় সহযোগিতা কৰিবলৈ অনুৰোধ জনালোঁ। লগতে যিসকল ব্যক্তিয়ে আমাক আৰ্থিকভাৱে শাৰীৰিকভাৱে সহায় কৰি আমাক এই অনুষ্ঠানটো আয়োজন কৰাত সহায় কৰিছে তেওঁলোকলৈ মোৰ পিনৰ পৰা অশেষ ধন্যবাদ। লগতে আশা কৰোঁ তেওঁলোকৰো আগন্তুক দিনবোৰ ভাল হওক, মংগলময় হওক। ইয়াৰে আশাৰে আমি আজি আবেলি 4টা বজাত এটা দোৱা হ'ব, সমূহীয়া দোৱা। তাতে সকলোৱে দোৱা কৰিব, সকলোৰে শান্তি, সকলোৱে ভাতৃত্ববোধ বজাই ৰখাৰ উদ্দেশ্যে। আমি ধন্যবাদ জনাইছোঁ পিংকু কাক। তেওঁ ইমান ধুনীয়াকৈ আমাৰ আগত আপোনাৰ বক্তৃতাখিনি দাঙি ধৰিলে। তো আমি আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আমি সকলো যুৱকসকলক আমি আমাৰ ফালৰ পৰা উদযাপন সমিতিৰ তৰফৰ পৰা আমি তেখেতলোকক সকলোকে দায়িত্ব দিয়া হৈছে। সকলোকে তেখেতলোকৰ দায়িত্ব পালন কৰিব আৰু আমাৰ জালসা আমি সুচাৰুৱে হৈ যাব বুলি আমি আশা কৰিছোঁ। আৰু আমি সকলো যোৰহাটবাসী তথা অসমবাসীলৈ আমি সম্প্ৰীতি আগবঢ়াইছোঁ আৰু আমাৰ যাতে জালসাখন ধুনীয়াকৈ হৈ যায় সেইটোৱে আমি আশা কৰিছোঁ। আমি ওপৰৱালাৰ ওচৰত কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি দিনী জালসাখন যে পাতিছোঁ, আমাৰ উদ্দেশ্য হ'ল আমাৰ মছজিদ, আমাৰ মছজিদটো আদৰ্শৰুৱা হৈ যাবৰ কাৰণে আমি মছজিদটোৰ কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি দিনী জালসাখন পাতিবৰ কাৰণে ল'লোঁ। আৰু আজি আমাৰ এদিনীয়া কাৰ্যসূচী। এতিয়া আমাৰ লোকেল আমাৰ যিসকল ইমামসকল আছে তেখেতলোকৰ দৰে কাৰ্ড পাঠ হৈ আছে। দ্বিতীয়তে আমাৰ যিকেইজন আমি কাকজানৰ পৰা এজন মাতিছোঁ আৰু কাকজানৰ পৰা দুজন মাতিছোঁ। এজন হৈ সভাপতিত্ব কৰিব মুছাদিক মোল্লা চাহাব আৰু এজন আজমল জোনাব, তেখেতে বয়ান কৰিব। আৰু এজন আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ লখিমপুৰৰ, তেখেতক মাতিছোঁ। তেখেতে দোৱা কৰিব আৰু আখেৰী বয়ান তেওঁ কৰিব আৰু আখেৰী দোৱা তেওঁ কৰিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। Lillahi takbir, lillahi takbir,
লিল্লাহি তাকবীর লিল্লাহি তাকবীর আইনে দিনের আগমন স্বাগতম স্বাগতম লিল্লাহি তাকবীর লিল্লাহি তাকবীর লিল্লাহি তাকবীর কোনে মানা কৰিছে কোনোব জুনাবে মানা কৰিছে জলসাপাতি মানা কৰোৱা হৈছে না তবলিগৰ জমাতে আহি মানা কৰিছে না কোনোবা অন্য ধৰ্মাৱলম্বীয়ে মানা কৰিছে যে ছাগলী খবৰদাৰ পোলাও নাখাবি সৃষ্টিতে তাৰ কৃষ্টি সৃষ্টি হওঁতে আল্লাহ মানা কৰি পঠিয়াইছে গৰু তুমিও পোলাও নাখাবা আৰু বাঘক সৃষ্টি কৰোঁতে কৈ পঠিয়াইছে তুমি ঘাঁহ মাতক দুইকে ঘাঁহ নেখাবা কবুল আৰু মঞ্জুৰ কৰিলক আমিন ইয়াল্লাহ তেওঁ সকলোবিলাক পরিশানি আজি দিনী জালসা যেটো আমি পাতিব লৈছো এটো ধৰক গোটেই দুনিয়াখনৰ কথা মানে গোটেই ওয়াৰ্ল্ডত আপোনাৰ সবৰ কাৰণে দোয়া কৰা হ'ব সব যাতে ভালে সুখলে থাকে যত মানে ধৰক এটা সিচুৱেশনবোৰ আপোনালোকে দেখিছে সবতে যেনেকৈ আপস এণ্ড ডাউন হৈ আছে সব ইয়াত মানে এনেকুৱা নহয় যে অকল যেটো জালসা পাতি সকল মুসলিম ধৰ্ম সকলৰ কাৰণে নহয় এই আপোনাৰ দুনিয়াত যিমান সকলো ধৰ্ম আছে সবৰ কাৰণে আজি দোয়া কৰা হ'ব সব যাতে ভালে কুশলে থাকে হেতু আৰু ভিডিওটো আপোনালোকে যদি ভাল পায় তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিব নাপাহৰিব যিমান পাৰে শেয়াৰ কৰক মুস্তাক ভাই আজি জলসা বিষয় তোমাৰ আসসালামু আলাইকুম আসসালাম জলসা বিষয় মানে আমাৰ নপাম জামাতৰ উদ্যোগত আৰু সমূহ চৰাইবাহী ৰাইজৰ সহযোগত ঐক্য শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্যে এদিনীয়া কাৰ্যসূচী দিনী জলসা পতা হৈছে তো ইয়াৰ অৰ্থ দিয়ে সকলো সমাজত যদি আমি মিলি ঐক্য মানে শান্তিয়ে থকাটো উচিত এটা সমন্বয় সৃষ্টি কৰা ল'ৰাখিনি একতা হৈছে মানুহ একতা হৈছে ইয়াত মানে দুখ সুখ সকলো কথা পতা হ'ব আৰু মানুহ কেনেকৈ কি ধৰণে কেনেকৈ জীয়াই থাকিব লাগে কি কথা তাৰ ওপৰত দিনৰ ওপৰত ক'ব শান্তিৰ ওপৰত ক'ব বাকীখিনি আপোনালোকে দেখুৱাই থাকিব গম পাবই চাগে আৰু বাকীখিনিকো সোধক গম পাব পাৰ্কিঙৰ দায়িত্বত আমাৰ মুস্তাক ভাই আছে আৰু আমাৰ তিনজন আছে আছে এফালে আকাশো আছে আকাশ ভাই আজি তোমাৰ যি পাৰ্কিঙৰ বিষয়ে মানে তোমাৰ কেনেকুৱা চলি আছে পাৰ্কিঙৰ কাৰ্য এতিয়ালৈকে ঠিক ঠাক চলি আছে আৰু ঠিক চলি আছে ন ঠিক আছে তো আমাৰ গাঁৱত যে হৈছে আমি বহুত ভাল পাইছো জলসাখন মানে এটা ভাল এটা হেৰি পদক্ষেপ লৈছে আমাৰ ৰাইজে এই বিষয়লৈ ক'বলৈ মানে এইটো এটা বহুত ভাল কাম হৈছে তাত আমি এইটো হোৱাৰ কাৰণে আমি চব নিশ্চয় আনন্দিত হৈছোঁ আমাৰ গাঁৱত যে এনেকুৱা এটা অনুষ্ঠান আমি কৰিব পাৰিছোঁ সেইটো আৰু বুলি কথা ধন্যবাদ জনাইছো ইমৰান কাকু ঠিক আছে মতামত মানে আল্লাহৰ হুকুম ভালেই হৈছে আৰু আমি জলসাখন এইকাৰণে পতা হৈছে মছজিদৰ উপলক্ষে আৰু আমি সকলোৱে মিলিজুলি থাকিম ঐক্যবদ্ধ হৈ এইটো কাৰণে পতা হৈছে মানে আল্লাহৰ শুভ কাম এইটো ভাল চবেই কামনা কৰি মছজিদৰ ওপৰতে পাতিছে আৰু তাত মানুহ শান্তিপূৰ্ণভাৱে হৈ যাব লাগে ইনশাআল্লাহ ধন্যবাদ জনাইছো আপোনাক আমি আৰু আগলৈ দেখাম দয়ালু খোদা এই যোৰহাট জিলাৰ অন্তৰ্গত চৰাইবাৰী আল্লাহ জামে মছজিদ তথা আৰু দুই জামাতৰ সহযোগিতাত খোদা মছজিদৰ উচিলাই এইখিনি দিনী জলসা আয়োজন মোৰ খং এটা আছে আমি বোলে কোরআন শরীফ তিলাওয়াত কৰিব নাজানো মই বহুত প্ৰতিযোগিতা কৰিছোঁ এতিয়াতো নাই মই বহুত চ্যালেঞ্জ কৰিছোঁ কোরআন তিলাওয়াতত কাছাৰত অন্যান্য ঠাইত আগবঢ়া নাই কোনো এতিয়া মই অসুখীয়া হ'লোঁ ভালকৈ জানো কোরআন কৰিবলৈ दिल से दुआ जो मांगी रब ने कबूल की पढ़ लो दुरूद तुम अपने रसूल की दिल से दुआ जो मांगी रब ने कबूल की पढ़ लो दुरूद तुम अपने रसूल की अल्लाह की तरफ तो देखो वो खड़ा है बाहें खोल के तुम में सब्र नहीं था
ये तुम्हारी भूल थी। इन्नल्लाह मअस-साबिरीन, इन्नल्लाह मअस-साबिरीन, इन्नल्लाह